নমস্কাৰ আজি এটা ৰেচিপি লৈ আহিছোঁ মাছৰ পিয়াজি তেল আৰু মছলাৰ সৈতে তাৰ বাবে মোক প্ৰয়োজন হ'ব কেইপিছমান ভজা মাছ জলকীয়া আদা নহৰু লগতে কেইটামান পিয়াজ আৰু মই পিয়াজ অলপমান আধা লৈছোঁ আধা লগত জলকীয়া আৰু আদা নহৰু এইখিনি মই পেষ্ট কৰি ল'ম আৰু অলপমান পিয়াজ মই ৰাখি থৈছোঁ আৰু এতিয়া মই এটা পাত্ৰত উলিয়াই লৈছোঁ তাত দি দিছোঁ মই হালধি অকণমান জিৰা গুড়ি আৰু অলপমান পিয়াজ থৈ দিছোঁ মই এতিয়া মই কেৰাহীটো পাতি ল'ম কেৰাহীটো প্ৰায় গৰম হৈছে আৰু এতিয়া মই অলপমান তেল দিম তেলখিনি গৰম হৈছে এতিয়া দিম মই পাঁচফোৰণ দিয়াৰ পিছত মই পিয়াজখিনি এনেকৈ ভাজি ল'ম তাত দি দিছোঁ মই সোৱাদ অনুসৰি নিমখ আৰু এনেকৈ পিয়াজখিনি ৰঙচুৱালৈকে ভাজি থাকিব লাগিব ভাজি হোৱাৰ পিছত আমি পেষ্টটো দি দিম পেষ্টটো এনেকৈ অলপ সময় ভজাৰ পিছত মই দি দিছোঁ সোৱাদ অনুসৰি অকণমান চেনি আপোনালোকে ইয়াত বিলাহীও ব্যৱহাৰ কৰিব পাৰে পেষ্ট কৰি আৰু এইটো তেলখিনি বিৰিঙি নহাৰলৈকে ভাজি থাকিব লাগিব মই এনেদৰে ভাজি আছোঁ এতিয়া ভজা হৈ গৈছে আৰু ইয়াতে দি দিছোঁ মই অলপমান গৰম পানী আৰু অলপ পানী এড কৰিছোঁ আৰু ইয়াতে মই দিম এতিয়া মাছ কেইপিচ আৰু ঢাকন মাৰি অলপ সময় উতলিবলৈ দিম আৰু এতিয়া মাছখিনি হৈ গৈছে মই দি দিছোঁ ধনিয়া পাত ৰেচিপিটো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব